Hello everyone, আজিৰ মিনি ব্লগটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ দিনটো কেনেকেনো পাৰ কৰো আহকচোন আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। প্ৰথমতে এটা চকলেটেৰে মুখখন মিঠা কৰি ললো আৰু সেইদিনা যে আনিছিলো ৱাল হেংগিং ষ্টেণ্ডডাল আজি ফাইনেলি বহুতবাৰ কোৱাৰ পাছত সি ফিটিং কৰি দিলে। সকলোৰে মন যায় ন নিজৰ ঘৰখন বা নিজৰ ৰুমটো ধুনীয়াকৈ সজাই তুলিবলৈ আৰু ময়ো কালি বজাৰলৈ যাওঁতে বজাৰৰ পৰা দুটামান ফুলৰ পুলি আৰু দুটামান টাব লৈ আহিছিলো। ভাবিলো সেইকেইটাকে ৰুই লওঁ আৰু তলৰ পৰা মাটি আনি ধুনীয়াকৈ টাবকেইটাত পুলিকেইটা ৰুই দিলো আৰু এতিয়াতো বজাৰত প্ৰায় সিজন ফ্লাৱাৰ ওলাই আছে। আপোনালোকে ঘৰত বাৰু লগাইছেনে মোক কমেন্ট কৰি জনাবচোন। আৰু ময়ো ধুনীয়াকৈ ফুলপুলিকেইটা ৰুই চিজিল লগাই মেলি আজৰি হৈ ভাবিলো পাকঘৰলৈ যাওঁ, দুপৰীয়া ভাত খাজ ৰেডি কৰোঁগৈ। আৰু পটককৈ পাকঘৰলৈ আহি মনত পৰিল যে কালি মই ঘৰৰ পৰা আমলখি লৈ আহিছিলোঁ, ৰাতিয়ে বইল কৰি ৰদাই থৈছিলোঁ আৰু আমলখি আচাৰকণো ৰেডি কৰি ল'লোঁ আৰু দুপৰীয়া ভাত খাজ ধুনীয়াকৈ খাই আজৰি হৈ আবেলি ওলাই গ'লোঁ বজাৰলৈ বুলি। আৰু বজাৰ কৰি থাকোঁতে পটককৈ চকু পৰিল ফাষ্টফুডখনলৈ আৰু নোখোৱাকৈ বাৰু আহিব পাৰিনে, সেয়েহে ময়ো লৰালৰিকৈ গৈ ফ্ৰাইড ৰাইচ খাই ল'লোঁ আৰু আজিৰ মিনি ব্লগটোৰ পৰা বিদায় মাগিলোঁ। আজিলৈ বাই বাই, আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ, তেতিয়ালৈকে চাই থাকিব।